ইয়াত যিজন ব্যক্তিক আমি দায়িত্ব দিব বিচাৰিছোঁ কোঅৰ্ডিনেটৰ হিচাপে মই পিছত ঘোষণা কৰিম। এই 15টা সমষ্টিৰ ভিতৰত আমি মেক্সিমাম যি ভূমিকা এই ভূমিকা লোৱাৰ কাৰণে আমি কাম কৰিম। আজি আমাৰ যি 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনটো লক্ষ্য ৰাখি আমাৰ দলৰ সিদ্ধান্ত মৰমে 15টা আমাৰ বিটিআৰ অঞ্চলত 15টা সমষ্টি আছে আৰু অসম বিটিআৰৰ বাহিৰতো কেইটামান সমষ্টিত যেটো আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ ইয়াত 5টা জন গঠন কৰি দিয়া হৈছে। 5টা জন, এই 5টা জনত আজি আমাৰ 3 নম্বৰ জন, এই 3 নম্বৰ জনৰ ইয়াত আজি আমি সাংগঠনিক যিখিনি সভা, এই সাংগঠনিক সভাটো আমি কৰিছোঁ। লক্ষ্য আমাৰ 2026 চনত যি আমাৰ ইয়াত 15টা সমষ্টিত মানে গোটেইকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাৰ লগতে অসমৰ বাহিৰতো যিখিনি প্ৰাৰ্থীটো প্ৰদান, এই প্ৰাৰ্থীটো প্ৰক্ষেপ কৰাৰ যে এটা লক্ষ্য, এই লক্ষ্যৰে আমি UPPL দলটো শক্তিশালী কৰাৰ কাৰণে আমাৰ যিখিনি সাংগঠনিক যিখিনি কাম কাজ, এই সাংগঠনিক কাম কাজবিলাক আমি কৰি আছোঁ। তো শেহতীয়াকৈ ৰাতি ইয়াত মানে চিৰাং জিলাৰ যিটো গুৰুভাষা, ইয়াত এটা ঘটনা হৈছে। এই ঘটনাটো বহুত মানে নিন্দনীয় এটা ঘটনা হৈছে। তো আমি দেখিছোঁ যে 2025 চনৰ 5 অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত BTC চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পিছত যিখিনি আজিলৈকে যিখিনি সময়, এইখিনি সময়ত এটাও মানে যোগাত্মক কাম মই বিশেষকৈ প্ৰাক্তন মানে স্পীকাৰ হিচাপে, বিটিআৰৰ প্ৰাক্তন স্পীকাৰ হিচাপে মই দেখা পোৱা নাই। ইয়াত গোটেই মানে ঋণাত্মক যিখিনি এক্টিভিটিছ, এইখিনিহে দেখা পাইছোঁ। ইয়াত দেখিছোঁ যে কোকৰাঝাৰৰ মাজমজিয়াত ইয়াত ATM পৰ্যন্ত ডকাইত হোৱাটো নিশ্চয় আপোনালোকে জানে। মই সঠিক দিনটো পাহৰিলোঁ, কিন্তু এইটো মানে BTC যিটো সচিবালয়, এই সচিবালয়ৰ সন্মুখত এই মানে কিবাটো হৈছে, কি কয় যে ATMৰ যিটো মানে ডকাইতটো হৈছে। আজি তাৰিখত তেনেকুৱা মানে মদ, যিটো জুৱা, এইবিলাক যিখিনি মানে মেলা, এইটোতো মেলাই হৈ আছে এতিয়া সমগ্ৰ বিটিআৰত মানে মেলা। ইয়াতো বহুত মানে সামাজিক মাধ্যমত বহুত বিভিন্ন ধৰণৰ ইয়াত ফুটেজবিলাক আহি আছে। তো তেনেকুৱা কামবিলাকহে দেখিছোঁ। আৰু এই যি গুৰুভাষাত যিটো ঘটনা হ'ল, এই গুৰুভাষাটো তেনেকুৱা এটা মেলাৰ, মই যিমানখিনি গম পাইছোঁ যে মেলাত মানে মেলাৰ লগত যিটো অহা যোৱা যিটো মানে কিবা হৈছিল, তাতে মানে এই ঘটনাটো সংঘটিত হোৱা বুলি মই গম পাইছোঁ। তো মই কৈছোঁ যে এই যিয়েই নহওক কিয় ইয়াত যিখিনি ঘটনা হৈছে, এই ঘটনাত আমি মানে যি দোষী, এই দোষীক মানে কৰায়ত্ব কৰাৰ কাৰণে, দোষীক মানে গ্ৰেপ্তাৰ কৰাৰ কাৰণে ইয়াত প্ৰশাসনে ইয়াত কিবা ল'ব লাগে, ব্যৱস্থা ল'ব লাগে। আৰু মই সকলো ইয়াত জাতি জনগোষ্ঠীক, ইয়াত 25টা 26টা জাতি জনগোষ্ঠী আছে, মই সকলোকে আহ্বান কৰিছোঁ যে বিগত 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত এই বিটিআৰ অঞ্চলত যেনেকৈ শান্তি সম্প্ৰীতিৰে পাৰ হ'ল, এই যিখিনি যোৱাকালি গুৰুভাষাত যে এটা ঘটনা হৈছে, এই যোৱাকালি গুৰুভাষাৰ ঘটনা হোৱাটোতো যেন ইয়াত আমাৰ যিখিনি মানে 26টা জাতি জনগোষ্ঠী আমি একেলগে বসবাস কৰোঁ, আমি ইয়াত শান্তি সম্প্ৰীতি বজাই ৰাখি ইয়াত মানে দোষীক কৰায়ত্ব কৰাৰ কাৰণে, দোষীক চিনাক্ত কৰাৰ কাৰণে আমি সকলোৱে কাম কৰে। আৰু এই দোষীক মানে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ কাৰণে মই প্ৰশাসনক মানে আহ্বান জনাইছোঁ, প্ৰশাসনক মই দাবী জনাইছোঁ। নাই, আজি তাৰিখলৈকে আমি এইটোৱে মানে আমাৰ দলীয় যি এটা মজিয়া, দলৰ যি এটা আমাৰ মজিয়া, দলত আমি সিদ্ধান্ত বা আমি আলোচনা কৰি আছোঁ, সিদ্ধান্ত কৰিছোঁ যে আমি অকলে যিটো বিধানসভা যিটো নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত UPPL দলে অকলে চলাৰ যি এটা একলা চলৰ যি এটা নীতি, এই নীতিৰে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু এই হিচাপে আমি কাম কৰি আছোঁ। কাৰো লগত নাই, আমি নিজেই মানে অকলশৰীয়াভাৱে আমি অৱতীৰ্ণ হোৱাৰ কাৰণে আমি মানে কাম কৰি আছোঁ।